নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বিশেষকৈ এইচএছএলসি অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীসকলে বহুতো কমেন্ট কৰি আছা পুৰণি ভিডিঅ' কেইটাটো যে মেট্ৰিক সম্পৰ্কে এটা ভিডিঅ' বনাই জনাওক মই তোমালোকক ইয়াতে নিজাববীয়াকৈ ক'বলৈ নাই তোমালোকে চাই লোৱা তিনিখন প্ৰশ্ন কাকতেৰে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা আৰু এইখন তোমালোকে তাৰিখ চাই লোৱা কিমান তাৰিখৰ বাতৰি মই কৈ আছো ইয়াত লিখা আছে ষ্টাফ ৰিপৰ্টাৰ 26 মে মানে এইখন কিমান তাৰিখৰ আজিৰ পেপাৰ আৰু ইয়াত উল্লেখ কৰা হৈছে কি তিনিখন প্ৰশ্ন কাকতৰে মেট্ৰিক পৰীক্ষা হ'ব তাৰ মানে এতিয়া ইয়াত যিখিনি কথা কৈছে সোৱা পাঁচখন কাকতৰ ভিতৰত তিনিখন প্ৰশ্ন কাকত বাছনি কৰিব পাৰিব পৰীক্ষাৰ্থীয়ে তাৰ বাবে শীঘ্ৰে মুকলি কৰা হ'ব এটা পৰ্টেল পৰীক্ষাৰ্থীয়ে তিনিখন প্ৰশ্ন কাকতৰ ভিতৰত যিখনত সৰ্বাধিক নম্বৰ পায় সেই নম্বৰে দিয়া হ'ব অন্য দুখন কাকতত ঐচ্ছিক বিষয়ক লৈ এতিয়াও সিদ্ধান্ত হোৱা নাই এতিয়া মূল কথাখিনি মই তোমালোকক কৈ দিও গোটেই বাতৰিটো পঢ়ি দিয়াতকৈ যে টোটেল পৰীক্ষাৰ্থী 4,39,379 গৰাকী আছে তাৰে ভিতৰত প্ৰায় 2 লাখ ক্যান্ডিডেট হ'ব তাৰে ভিতৰত প্ৰায় 2 লাখ ছাত্ৰ-ছাত্ৰী হৈছে প্ৰাইভেট ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ আৰু তেনে ক্ষেত্ৰত সকলো পৰীক্ষাৰ্থীকে মূল্যায়ন কৰাটো পৰীক্ষা নপতাকৈ মূল্যায়ন কৰাটো অসম্ভৱ বুলি কোৱা হৈছে এই বাতৰিত আৰু এই বাতৰিটো উল্লেখ কৰা হৈছে যে এটা পৰ্টেল অতি শীঘ্ৰেই মুকলি কৰি দিব সেবাৰ ফালৰ পৰা আৰু সেই পৰ্টেলত ছাত্ৰ-ছাত্ৰীসকলে পাঁচটা সাবজেক্টৰ ভিতৰত তিনিটা বাছি ল'ব লাগিব এতে পাঁচটা কি হ'ল যদিও সাবজেক্ট 6টা ঐচ্ছিক বিষয়ক লৈ ইয়াত চোৱা এতিয়াও সিদ্ধান্ত হোৱা নাই গতিকে এটা কথাই জানি থোৱা যদি ঐচ্ছিক বিষয়টো কম্পালসৰি হয় তেন্তে সেবাই বাকি তিনিটাৰে মুঠ 4টা কৰিয়ে দিয়ে নে আকৌ তাৰ পৰা এটা কমাইহে সময়ত গম পোৱা যাব মই একো ক'ব বিচৰা নাই এই ক্ষেত্ৰত কাৰণ বহু বিতৰ্ক হ'ব গতিকে তোমালোকে এতিয়া ভাবি থৈ দিয়া যদি ঐচ্ছিক বিষয়টো অনুষ্ঠিত হয় বাকি তিনিটা সাবজেক্ট তোমালোকে বাছি ল'ব লাগে তেন্তে কোন কেইটা লবা সেই বিষয়ত তোমালোকে অলপ সিদ্ধান্ত ল'ব পৰা কিন্তু মই এই মুহূৰ্তত এটা কথা তোমালোকক ক'ব বিচাৰিছো এইটো সম্পূৰ্ণ মোৰ ব্যক্তিগত কথা এইটো যদিও বাতৰি কাকতত প্ৰকাশ পাইছে সেবাই ভাবি থৈ দিছে পৰ্টেল মুকলি কৰিব অতি শীঘ্ৰে ৰাজহুৱা কৰিব সকলো কথা লিখিছে এই বাতৰিটোত কিন্তু তথাপি তোমালোকে মই তোমালোকক কওঁ 6খন পেপাৰ প্ৰিপেয়াৰ হৈ থকা কিয়নো বিভিন্ন দল সংগঠনে সময়ত আপত্তি কৰিব পাৰে তিনিখন পেপাৰক লৈ দিলে কিয়নো কোন ছাত্ৰ-ছাত্ৰীয়ে সায়েন্সত এডমিশন ল'ব কোনে কমাৰ্চ ল'ব কোনে আৰ্টছ ল'ব তিনিখন পেপাৰৰ পৰা কেনেকৈ নিৰ্ধাৰণ হ'ব উদাহৰণ স্বৰূপে এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে অসমীয়া বিষয়টো বা তাৰ লগতে অন্যান্য ইলেক্টিভ সাবজেক্টটো যদি হৈ যায় যদি নহল তেতিয়া হলে আৰু অন্য দুটা সাবজেক্ট ললে অংক বিষয়টো নললে ঠিক আছে অংক নললে বিজ্ঞানো নললে তাৰ পাছত সেই কিটা বিষয়ৰ ভিতৰত অসমীয়াত যেনিবা হাইয়েস্ট নম্বৰ পালে 90 প্লাস পাই গল তেন্তে আটাইতকৈ বেছি নম্বৰ কোড দিয়া হ'ব যিখন পেপাৰত বেছি পাইছে বাকি কিখন নিদিয়া পেপাৰতো হিমান নম্বৰ তেতিয়া হলে তেখেতে অংক আৰু বিজ্ঞানতো পাব তেনে ক্ষেত্ৰত obviously আপত্তি কৰিব বহুতে যদি তেনেকুৱা আপত্তিৰ সন্মুখীন হয় হয়তো গুটেই কেইখন পেপাৰে অনুষ্ঠিত হ'ব পাৰে গতিকে মই তোমালোকক কওঁ যে তোমালোকে ৰিকুৱেষ্ট কৰিছিলা ভিডিওটো বনাই গুটেইখিনি দেখুৱাইছো কিন্তু তোমালোকে নিজাববীয়াকৈ প্ৰিপাৰেচনটো 6খন পেপাৰ কৰি থাকিলে তোমালোকৰ বেছি ভাল হ'ব